নমস্কাৰ বন্ধুসকল, হাতত একাপ লাল চাহ। এই লাল চাহ খাই থাকোঁতে এটা কথা মনত পৰিল, যিটো কথা শ্বেয়াৰ কৰিবৰ কাৰণে এই ভিডিঅ'টো মই বনালোঁ। চ' আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণভাৱে চাই থাকক আৰু এই চেনেলটো ব্লগছ অফ দি লাইফ আপোনালোকে ছাবস্ক্ৰাইব কৰি দিয়ক, কাৰণ এই ভিডিঅ'টোৰ যোগেদি আপোনালোক পৃথিৱীৰ সুন্দৰ সুন্দৰ ঠাইৰ লগতে সুন্দৰ সুন্দৰ কথা, সুন্দৰ সুন্দৰ দৃশ্য, মানে বেলেগ বেলেগ আৰু ধামাকা কৰা হ'ব এই চেনেলটোৰ যোগেদি। চ' আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক আৰু কাষত থকা বেল আইকনটো ক্লিক কৰি দিয়ক। মানে কথাটো কি হ'ল যে আজি মই আপোনালোকৰ আগত এজন ডাক্তৰ হোৱা বিচাৰিছোঁ। আজি আপোনালোকৰ ডাক্তৰ নিচিনাকৈ কথা ক'ম, আপোনালোকে কিন্তু বেয়া নাপাব। আজি এনেকুৱা এটা টিপছ শ্বেয়াৰ কৰিম, যিটো টিপ আপোনালোকে যদি ফ'ল' কৰে তেন্তে কিছুমান শাৰীৰিক সমস্যাৰ পৰা আপোনালোকে বাচি থাকিব পাৰিব। গৰম দিনত কি হয় বন্ধুসকল, গৰম দিনত বেছিভাগ মানুহৰ এটা প্ৰব্লেম আছে। সেই প্ৰব্লেমটো হৈছে চৰ্ম ৰোগ। চ' বিভিন্ন ধৰণৰ ছালৰ ৰোগে দেখা দিয়ে। খজুৱতি বুলি যিটো কওঁ আমাৰ, খজুৱতি, খৰ। চ' সেই খৰৰ উৎপাতত মানে অতিষ্ঠ হৈ পৰে মানে জীৱনটো। চ' প্ৰত্যেক মানুহৰ মানে প্ৰায়ভাগ মানুহৰ সেই খৰ খাজুৱতি হয়, চৰ্ম ৰোগ হয়। তো সেইবিলাক কিয় হয় আৰু সেইবিলাকৰ পৰা পৰিত্ৰাণ পোৱাৰ সম্পূৰ্ণৰূপে মানে নিৰ্মূল কৰাৰ কিবা উপায় আছে নেকি, সেই বিষয়ে কিছু কিছু কথা শ্বেয়াৰ কৰিব বিচাৰিছোঁ। কাৰণ বহুত দিন ধৰি, প্ৰায় 2 বছৰ ধৰি মই চৰ্ম ৰোগত ভুগি আছিলোঁ। যিটো চৰ্ম ৰোগ মানে বহুত ডেঞ্জাৰাছ চৰ্ম ৰোগ, এইটো যাক চৰাইচিছ বুলি কোৱা হয়, যাৰ ইলাজটো ইমান সহজে নহয়। যিমান এল'পেথিক মেডিচাইন কিমান লগালোঁ, বেজি ল'লোঁ, পিল খালোঁ, তো ঠিক কৰিব নোৱাৰিলোঁ। তো কিন্তু সেই ডেঞ্জাৰ বেমাৰটোৰ ৰিকভাৰীৰ মানে সম্পূৰ্ণৰূপে নিৰ্মূলকৰণৰ এটা উপায় বিভিন্ন ধৰণৰ ৰিচাৰ্চ কৰাৰ ফলত পালোঁ। তো সেইটো আজি আপোনালোকৰ আগত শ্বেয়াৰ কৰিব বিচাৰিছোঁ। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণৰূপে চাই থাকক। মানে বন্ধুসকল, কিছুমানৰ খৰ হ'লে মানে কিছুমান এল'পেথিক মেডিচাইন আছে, মলম আছে, সেই মলমসমূহ লগালে ভাল হৈ যায়, পাৰ্মানেণ্টলি ভাল হৈ যায় তেওঁলোকৰ। সেইটো কাৰণে তেওঁলোকে সৌভাগ্যৱান। কিন্তু কিছুমান আছে যে মলম লগোৱাৰ লগে লগে ভাল হয়, কিন্তু আৰু এমাহ দুমাহৰ পিছত আকৌ সি দেখা দিয়ে। চ' সমস্যাটো পাৰ্মানেণ্টলি ছল্ভ নহয়। কিয় নহয় মানে কি হ'ল, আমি চাইণ্টিফিকেলি কামটো কৰিব লাগিব, বুজি পাব লাগিব যে আমাৰ খৰ হোৱাৰ কাৰণটো কি। যেতিয়া আমি খৰ হোৱাৰ কাৰণটো বুজি পাম, তেতিয়া তাক ইলাজ কৰিবৰ কাৰণে আমাৰ সুবিধা হয়। চ' বন্ধুসকল, আপোনালোকে প্ৰথমতে এজন ভাল ডাক্তৰৰ পৰামৰ্শ লওক আৰু আপোনালোকে ব্লাড টেষ্ট কৰক। ব্লাড টেষ্ট কৰালে আপোনালোকে ধৰা পৰিব যে আপোনাৰ তেজত কি কি বিজুতি আছে। আপোনাৰ তেজত যদি চব ঠিকেই আছে পৰিমাণ, এটা বস্তু যদি বেছি আছে, সেইটো IgE লেভেল বুলি দেখুওৱা হয় তাত। মানে যিটো এইটোৱে কি বুলি কয়, এইটো ইমিউনগ্ল'বিন কিবা এনেকৈ টাৰ্ম আছে, মই বৰ নাজানো এইবিলাক। কিন্তু সেইটো লেভেলটো যদি বেছি হৈ থাকে তেন্তে আমাৰ কি হয়, শৰীৰত এলাৰ্জি লেভেল মানে এলাৰ্জি লেভেলটো খুব হাই, তাৰমানে সেইটো IgE লেভেল বুলি থাকে। মানে আমাৰ শৰীৰত যিটো এণ্টিবডি আছে, ইমিউন ছিষ্টেম আছে, সেইটো অভাৰ ৰিয়েক্টিভ হৈ থাকে। তাৰমানে আপোনাৰ শৰীৰত কিবা বাহিৰৰ কোনো শক্তিয়ে বা বেমাৰ ক্ৰিয়া কৰাৰ আগতেই সি মানে নকৰাকৈ ৰিয়েক্ট কৰে। যে ইমিউন ছিষ্টেমৰ কাম কি, যে আপোনাৰ শৰীৰক বীজাণু বা ভাইৰাছজনিত কিবা বহুত মানে বেমাৰৰ পৰা ৰক্ষা কৰে। কিন্তু বেমাৰ প্ৰৱেশ নকৰাকৈয়ে মানে ই অভাৰ ৰিয়েক্ট কৰাৰ ফলত আপোনাৰ শৰীৰত কিছুমান অস্বাভাৱিক লক্ষণ দেখা দিয়ে, যেনেকৈ তাৰ ভিতৰত হৈছে এটা খৰ, চৰাইচিছ, তেনেকুৱা এটা সমস্যা। চ' সেই সমস্যাৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে আপুনি প্ৰথমতে ব্লাড চেক কৰক। ব্লাড চেক কৰাৰ পাছত যদি আপোনাৰ IgE লেভেল যদি হাই আছে, IgE লেভেল হাই থাকিলে আপুনি কি কৰিব, তাৰ এলাৰ্জিৰ কোনো মানে প্ৰতিষেধক নাই বা তেনেকুৱা কোনো মেডিচাইন নাই পাৰ্মানেণ্টলি ছল্ভ কৰে এলাৰ্জিক। চ' সেই এলাৰ্জিৰ সৈতে আমি মোকাবিলা কৰিব লাগিব। কিন্তু এলাৰ্জিক সম্পূৰ্ণৰূপে নাশ কৰাৰ এটা পদ্ধতি আছে। সেই পদ্ধতি হৈছে আপোনাৰ প্ৰাণায়াম কৰিব পাৰে। প্ৰাণায়াম কৰি এলাৰ্জিৰ লেভেলটো বহু পৰিমাণে আপোনালোকে কমাব পাৰে। আৰু কি কৰিব, আপোনালোকে গৌমূত্ৰ আপোনালোকে সেৱন কৰিলে, মই আপোনালোকে বিশ্বাস নকৰিব, মোৰ 2 বছৰ দিন দৰৱ লগাই ভাল নোহোৱা বেমাৰটো গৌমূত্ৰ এমাহ খোৱাৰ পিছত এলাৰ্জি লেভেলটো একেবাৰে নাইকিয়া হৈ গ'ল আৰু মোৰ গোটেই মুখমণ্ডল, শৰীৰৰ বিভিন্ন অংগ খতম হৈ গৈছিল চৰাইচিছত, খৰত। তো সেই গোটেইখিনি লাহে লাহে ভাল হ'ব ধৰে। আজি মুখফালে এই গোটেই মুখখন খতম হৈ গৈছে আৰু শৰীৰৰ বিভিন্ন অংগ দেখুৱাব নোৱাৰোঁ।
চ' আপোনালোক এই সমস্যাত যদি আপুনি ভুগি আছে তেন্তে আপোনালোকে এটা কাম কৰক, ডাক্তৰক চেক আপ কৰক, IG লেভেল চেক কৰক, যদি বেছি আছে গোমূত্ৰ সেৱন কৰক, ৰেগুলাৰ ৰাতিপুৱা এটোপাল এক খুপলি পানী কুহুমীয়া গৰম পানীৰ সৈতে, আৰু লগত আপোনালোকে এল'পেথিক নহয় এবিধ পাত দেখুৱাম, সেই পাতবিধ আপোনালোকে ব্যৱহাৰ কৰক। সেই পাতবিধ মই আপোনালোকক দেখুৱাম কিছু সময়ৰ পিছতে। সেই পাতবিধ যেতিয়া ব্যৱহাৰ কৰিব আপোনাৰ খৰ সম্পূৰ্ণ আপোনাৰ পৰা নাইকিয়া হৈ যাব। চ' বন্ধুসকল, আপোনালোকে এক কাম কৰিব, বিশ্বাস ৰাখক, মই অভিজ্ঞতাৰ পৰা কৈছোঁ, খৰ যদি হৈছে আপোনাৰ চৰাই চিৰিকটি যদি মুখমণ্ডল দেখা কৈছে বিয়পি গৈছে, আপুনি দৰৱ লগাইছে ভাল পোৱা নাই, তেনেহ'লে ডক্তৰক চেকআপ কৰাওক আৰু আপোনালোকে গোমূত্ৰ সেৱন কৰক। পতঞ্জলি আছে, পতঞ্জলিৰ গোমূত্ৰ আপুনি সেৱন কৰিব পাৰে। বিভিন্ন কোম্পানীৰ আছে, বদ্ৰীনাথৰ আছে, কিন্তু পতঞ্জলি মই ইউজ কৰিছিলোঁ সেইকাৰণে কৈছোঁ। 40 টকা নে 50 টকা লয়, খুব ইফেক্টিভ। তাৰপাছত আপোনাৰ সেই পাতবিধ আপোনালোকে ব্যৱহাৰ কৰক, যি পাতবিধ মই আপোনালোকক দেখুৱাম। আৰু কেইটামান আপোনালোকে কাম কৰিব নহ'ব, কেইটামান কাম কৰাৰ পৰা আপোনালোকে বিৰত থাকিব লাগিব। আপোনালোকে গাখীৰৰ লগত নিমখ লটো সেৱন কৰিব নহ'ব বা খাব নহ'ব। খৰ যদি আপুনি ভাল কৰিব বিচাৰিছে, যিকেইটা বস্তু নেখাব লাগে সেইটা খাব নহ'ব। অৰ্থাৎ গাখীৰৰ লগত নিমখৰ পৰিমাণ প্ৰায় কমাই দিব লাগিব, আৰু চেনিটো বিলকুল চুব নহ'ব, চেনি মিঠা বস্তু কমাই দিব লাগিব। আৰু গাহৰি মাংস, ব্ৰইলাৰ মাংস এইবিলাক কমাই দিব লাগিব। মাছৰ ব্যৱহাৰ আপোনালোকে কৰি থাকিব পাৰে, হাঁহ কুকুৰাৰ মাংস কৰি থাকিব পাৰে, কিন্তু গাহৰি মাংস ত্যাগ কৰাটো ভাল কিছু দিনলৈকে। আৰু গাখীৰ লগত নিমখ, বাৰে বাৰে কৈছোঁ, সেই বস্তুটো মাৰাত্মক। গাখীৰ লগত ডাইৰেক্ট নিমখ দিটো নাখায়, কিন্তু গাখীৰ লগত আপোনাৰ নিমখীয়া বিস্কুট, নিমখীয়া মিক্সাৰ এইবিলাক একেই কথা। চ' সেইবিলাকৰ পৰাও আপোনালোকে বাচি থাকিব আৰু চাব যে আপোনালোকৰ সেই সমস্যাটো বহু পৰিমাণে নাইকিয়া হৈছে। চ' এতিয়া বন্ধুসকল, আপোনালোকক কেইটামান মই প্ৰণায়াম দেখুৱাব বিচাৰিছোঁ, যিকেইটাৰ যোগেদি আপোনালোকে IG লেভেল কমাব পাৰিব। সেই প্ৰণায়ামকেইটা আপোনালোকে চাই থাকক। আপোনালোকে কি কৰিব মানে, আপোনালোকে ভৰিটো এনেকৈ ৰাখি ইয়াৰ ওপৰত ভৰিটো এনেকৈ দি এনেকৈ বহিব, কামিহাড় চিধা কৰি বহিব আৰু এনেকৈ ক'ব ৰাতিপুৱা খালী পেটত শুই উঠি। তো এনেকৈ হাত দুখন এই মুদ্ৰাত আনিব, আৰু আনি আপোনালোকে প্ৰথমে কৰিব উশাহটো দীঘল কৰি ল'ব। আৰু লাহে লাহে ত্যাগ কৰিব, দীঘল কৰি ল'ব আৰু লাহে লাহে ত্যাগ কৰিব। এইটো আপোনালোকে 50 বাৰমান কৰক। আৰু ইয়াৰ পাছত যিটো খুব ইফেক্টিভ প্ৰণায়াম, সেইটো হৈছে এইটো কি বুলি কয়, নামটো মই পাহৰিছোঁ বৰ্তমান, কিন্তু আপোনালোকে চাই লওক। এনেকৈ উশাহটো খুব জলদি এৰিব লাগে। এনেকৈ আপোনালোকে 50 বাৰ কৰক। আৰু এটা আছে অনুলম বিলম বুলি কোৱা হয়, এটা নাকেৰে উশাহ লৈ এটা নাকেৰে এৰিবলৈ। গোটেই দিনটোৰ কাৰণে আপোনাৰ বডি ফ্ৰেছ হৈ থাকিব আৰু আপোনাৰ শৰীৰৰ পৰা IG লেভেল কমি যাব। প্ৰণায়াম ইজ দ্য মানে নকৰ ছুপাৰ ৱে টু ৰিমুভ ইয়ৰ ডিজিজ। চ' আপোনালোকে প্ৰণায়াম ডেইলি কৰক, ডেইলি ৰেগুলাৰ কৰক, আৰু এক্সাৰচাইজ দৌৰ মৰা ৱাকিং এইবিলাক কৰি থাকক, তো আপোনালোকৰ শৰীৰ সুস্থ থাকিব। এতিয়া ওলাই যাওঁ, আপোনালোকক দেখুৱাবলৈ আছিল সেই পাতবিধ, যিবিধ পাতে আপোনালোকৰ খৰৰ সমস্যাটো সম্পূৰ্ণৰূপে বিনাশ কৰি দিব। সেই পাতবিধ আনিবলৈ যাওঁ। হাতত লৈ লৈছোঁ এইখন মোৰ বিখ্যাত বিয়েৰ গ্ৰিলছৰ কটাৰী। আমেৰিকাৰ পৰা বিয়েৰ গ্ৰিলছে মোক উপহাৰ দিছিলে। চ' দেখিবলৈ পাইছেনে, আপোনালোকক দেখুওৱা সেই মহামূল্যৱান গছবিধেই হৈছে এইবিধ গছ। আপোনাৰ দেখিছে হয়তো, কি নাম নাজানো, আমি খৰপাত বুলিয়ে কওঁ, কাৰণ খৰক ই বহুত ধুনীয়াকৈ ভাল কৰে। চ' আপোনালোকে দেখিবলৈ পাইছে, এইবিলাক যথেষ্ট ৰাস্তাৰ কাষে কাষে আপোনালোকে দেখিবলৈ পাব। চ' আপোনালোকৰ ঘৰৰ সন্মুখতো হয়তো আছে। এই পাতবিধ আপোনালোকে আপোনাৰ ঘৰৰ উপশম হিচাপে নিৰ্মূলকৰণৰ কাৰণে ব্যৱহাৰ কৰিব পাৰে। অকল এইবিধ হৈছে সেইবিধ পাত, সেইবিধ গছৰ পাত, যিবিধ নামটো নাজানো, বটানিষ্ট হোৱা হ'লে হয়তো কৈ দিব পাৰিলোহেঁতেন। আপোনালোকে যদি জানে কমেণ্টত জনাব। এই পাতবিধেই আপোনাৰ ভালদৰে চাওক, এই পাতবিধেই আপোনালোকৰ খৰ সম্পূৰ্ণৰূপে উপশম কৰিব পাৰিব। কিন্তু সমান্তৰালভাৱে আপোনালোকে ল'ব লাগিব গৌমূত্ৰৰ সৈতে এই যদি IG লেভেল বাঢ়ি আছে, তেনেহ'লে গৌমূত্ৰ প্লাছ এইবিধ পাতে আপোনালোকৰ শৰীৰৰ
সকলো খৰ শেষ কৰি দিব আৰু আপোনালোকৰ বহুদিন এটা সমস্যা এটা মানে কষ্টকৰ মানে যন্ত্ৰণা এটাৰ পৰা আপোনালোকক মুক্তি দিব চ' সেইকাৰণে আজি এই সমস্যাটো আপোনাক শ্বেয়াৰ কৰিছোঁ যে আপোনালোকৰ যদি এই সমস্যাত ভুগিছে আপোনালোকক সহায় কৰিব ধন্যবাদ চেনেল ছাবস্ক্ৰাইব কৰিব আৰু লগতে পাৰিলে এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে বহুতৰ এই সমস্যা শেষ হয় ধন্যবাদ